নমস্কাৰ সকলোলৈকে মৰম আৰু শ্ৰদ্ধা জনাই আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই বিয়াবোৰত পানী তুলিবলৈ ওলাওঁতে গোৱা কেইফাঁকিমান বিয়ানাম আপোনালোকলৈ আগবঢ়াইছোঁ। সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। ওলায়া কাষে ঘৰতলৈ কাষে ঘৰতলৈ আই দেউকে নুৱাব লাগে ঐ চচি জলানো গৈ জলানো গৈ ৰাম ৰাম ওলাই দে উৰুলি ৰাম ৰাম বজাই দে মুৰুলি হৰি মূৰৈ নাম দেও নদীলৈ যাওঁ ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ ওলাইছে দৈৱকী হৰি মূৰৈ কাষতে কলচি লৈ ৰাম কৃষ্ণ আগে পাছে ভৰি ৰাম কৃষ্ণ ওলাইছে আয়তী হৰি মূৰৈ গংগাৰ জলানো গৈ বুলি ৰাম কৃষ্ণ গংগা ভাগীৰথীক ৰাম কৃষ্ণ নমাই লৈ আনো গৈ হৰি মূৰৈ ৰত্নসিংহাসনত উঠি ৰাম কৃষ্ণ দূৰৈকৈ উখুৰি ৰাম কৃষ্ণ খন্দালা দেউতা ঐ হৰি মূৰৈ বন্ধালা সেন্দুৰীয়ালি ৰাম কৃষ্ণ আমাৰ দৈৱকীয়ে ৰাম কৃষ্ণ খোজ দিব নোৱাৰে হৰি মূৰৈ তিয়হৰ জালি যেন ভৰি ৰাম কৃষ্ণ ৰিণিকি ৰাম কৃষ্ণ দেখিছোঁ যমুনা হৰি মূৰৈ বৈ আছে কদমৰ তলে। ইমান পৰে আপোনালোকে মোৰ এই বিয়ানাম কেইফাঁকি চাই থকাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।